এই মুহূৰ্তৰ এটা গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছোঁ। শিৱসাগৰৰ গৌৰীসাগৰত সংঘটিত হৈছে মৰেল পুলিচিঙৰ ঘটনা। তিনি যুৱকক গছত বান্ধি নিৰ্মমভাৱে প্ৰহাৰ কৰিলে একাংশ লোকে। শিৱসাগৰৰ গৌৰীসাগৰত মৰেল পুলিচিঙৰ ঘটনা। তিনি যুৱকক গছত বান্ধি নিৰ্মম প্ৰহাৰ একাংশ লোকৰ। গৌৰীসাগৰ আৰক্ষী থানাৰ অন্তৰ্গত নামতিয়ালত সংঘটিত হৈছে এই ঘটনা। ছাগলী চোৰৰ সন্দেহত তিনি যুৱকক গছত বান্ধি নিৰ্মম প্ৰহাৰ কৰে একাংশ লোকে। এই ঘটনা এতিয়া ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে অঞ্চলজুৰি। নামতিয়ালৰ ৱাকচুং ন আলিত পথৰ কাষত তিনি যুৱকক গছত বান্ধি প্ৰায় 200ৰো অধিক লোকে নিৰ্মমভাৱে প্ৰহাৰ কৰে। অঞ্চলটোত যোৱা কিছুদিন ধৰি ছাগলী চোৰৰ সন্ত্ৰাস বৃদ্ধি হৈছিল। ফলত আজি তিনি যুৱকক মাৰপিট কৰি গছত বান্ধি চোলা ফালি গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত কৰি গৌৰীসাগৰৰ আৰক্ষীক খবৰ দিয়ে। ঘটনাস্থলীত গৌৰীসাগৰ আৰক্ষী উপস্থিত হৈ তিনি যুৱকক উদ্ধাৰ কৰি চিকিৎসালয়লৈ প্ৰেৰণ কৰে। গৌৰীসাগৰৰ নামতিয়ালত দিন দুপৰত তিনি যুৱকক গছত বান্ধি মাৰপিট কৰাৰ ঘটনাই এতিয়া সভ্য সমাজৰ মাজত অসুৰ স্বৰূপ দাঙি ধৰাৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। গৌৰীসাগৰৰ পৰা চাদ্দামালিৰ ৰিপৰ্ট IND 365। নিশ্চিতভাৱে কালি আপোনাৰ যিহেতু নামটিত যেনেধৰণে এটা অপ্ৰীতি কৰা আৰু এক মানৱ দৰ্দী এটা ঘটনাৰ সংঘটিত হ'ল, তেনেধৰণৰ ঘটনাক আমি ধিক্কাৰ জনাওঁ। আমি জীৱশ্ৰেষ্ঠ মানুহ হিচাপে এনেধৰণৰ ঘটনাসমূহৰ প্ৰতি আমি আঁতৰি থাকিব লাগে। যিহেতু আমি মানুহে মানুহৰ বাবে, যেনেধৰণে আমাৰ ভূপেন হাজৰিকাদেৱে কৈছিলে যে মানুহে মানুহৰ বাবে, তেনেধৰণে মানুহে যদি মানুহৰ কথা চিন্তা নকৰোঁ তেনেহ'লে আমি জীৱশ্ৰেষ্ঠ হোৱাৰ কোনো দৰকাৰ নাই। এনেধৰণৰ অপ্ৰীতিকৰ চুৰিকাণ্ডৰ প্ৰতি আমি কেতিয়াও সমৰ্থন নাই। এনেকৈ চুৰিকাণ্ড আৰু এনেধৰণৰ ঘটনাসমূহৰ কাৰণে আমাৰ আৰক্ষী প্ৰশাসন আছে। আমি যদি কেনেকুৱা ঘটনা সংঘটিত হয় তেনেহ'লে আমি আৰক্ষীক অতি শীঘ্ৰে জনাই তেনেধৰণৰ ঘটনাসমূহ চুৰ বা ডকাইতসকলক আমি আৰক্ষীৰ হাতত গতাই দিব লাগে। আমি এনেধৰণৰ এক উৎসৱ পাৰ্বণসমূহত আমি এনেধৰণৰ ঘটনাসমূহৰ আমি কেতিয়াও পক্ষপাতি নহয়। ধন্যবাদ। কালি যিটো আমাৰ ৱাকচুঙত ছাগলী চোৰৰ সন্দেহ কৰি ৰাইজসকলে যিটো ঘটনা কৰিলে, এইটো একেবাৰে লজ্জাজনক ঘটনা। মানুহে দোষী, আমি চোৰক হওক বা কোনোবা দোষী হওক আমি কেতিয়াও ছাপোৰ্ট নকৰোঁ। দোষীয়ে শাস্তি পাব লাগে। কিন্তু সেই বুলি মৰেল পুলিচগিৰি দেখাই মানুহে 100জন মানুহ হওক বা 10জন মানুহে লগ লাগি এজন মানুহক মৰাটো কোনো যুক্তিসংগত নহয়। তাৰ বাবে কোনোবাই দোষ কৰিছে, তাৰ বাবে আমাৰ এখন আইন আছে, এখন সংবিধান আছে। মানুহে দোষীক শাস্তি দিবলৈ আইনৰ বা প্ৰশাসনৰ সহায় ল'ব লাগে। সেই বুলি কোনোবা এজন দোষী কৰিছে বা নাই কৰা বাছ বিচাৰ নকৰাকৈ মানুহ 10টা মানুহ 100টা মানুহে লগ লাগি গছত বান্ধি মৰাটো কোনো যুক্তিসংগত নহয়। আমি আপোনালোকৰ দ্বাৰা ৰাইজক ক'ব বিচাৰিছোঁ যে এই কাণ্ডবোৰ আকৌ পুনৰবাৰ নকৰি আমাৰ কিবা যদি মানুহে সন্দেহ পায় তেতিয়া আইনক জনাব লাগে, আৰক্ষীক জনাব লাগে আৰু আৰক্ষীয়ে আইনখন হাতত তুলি ল'ব নালাগে। এই মৰেল পুলিচ দি দেখুৱাৰ ফলত আমি আগতেও দেখিছোঁ বহুত ঘটনা। আমাৰ অভিজিত নীলৰ নিচিনা মানুহ আজি আমাৰ মাজৰ পৰা গুচি গ'ল মৰেল পুলিচগিৰি দেখুৱাৰ ফলতে। এই মৰেল পুলিচগিৰিটো নাইকিয়া কৰি আমাক ৰাইজে আইনখন হাতত তুলি ল'ব নালাগে আৰু আৰক্ষীক যোগাযোগ কৰিব লাগে। নমস্কাৰ, মই প্ৰভাত শইকীয়া, গোহাঁই নামতাল আৰক্ষী বাহিনীৰ সম্পাদক। আজি বহুদিনৰ পৰা ছাগলী এই ৰাস্তাটোত নাইকিয়া হৈ থাকে। মানুহে কয় যে আমাৰ ছাগলী চুৰ হৈছে। কিন্তু আমি অনুসন্ধান কৰি সেইখন গম পালোগৈ যে এনেকৈ স্কুটি এখন লৈ আহে আৰু মই নিজ চকুৰে দেখিছোঁ স্কুটিখন লৈ 3জন যুৱক ঘূৰি ফুৰা আৰু তেওঁলোকৰ ফটো চটো মাৰি ৰাখিলোঁ। কিন্তু তেখেতলোক আমি ইমানেই তেওঁলোক যে চতুৰ, কোনো কাৰণতে আমি ধৰা পেলাব পৰা নাছিলোঁ। আজি মই হঠাতে ঘৰত থাকোঁতে খবৰ দিয়ে যে আমি ছাগলী চোৰ ধৰা পৰিছে। আহি দেখিলোঁ যে 3জন যুৱকক বান্ধি থৈ দিছে। তাৰপিছতে বাকীসকলে তেওঁলোকক আপোনালোকে দেখিছে আৰু এড্ৰেছ পত্ৰ লৈছে, কিবা কৰিছে আৰু ৰাইজ বহুতখিনি গোট খাইছে। গতিকে ভাবিছোঁ এই বস্তুটো বন্ধ হ'ব লাগে আৰু প্ৰশাসনেও যথেষ্ট কঠোৰ এটা ব্যৱস্থা ল'ব লাগে। লগত মই যিহেতু ঘৰত নাছিলোঁ, এই স্পটত নাছিলোঁ, গতিকে মই সেইটো ক'ব নোৱাৰিম। কিন্তু তেওঁলোকক যেতিয়া ধৰিবলৈ গৈছিলে বুলি কৈছে, তেতিয়া তেওঁলোক কিন্তু পলাই যোৱাটো বুলি কৈছে। যদি তেওঁলোক নিৰ্দোষীয়ে হয়, প্ৰশ্ন এটা আহে যে তেওঁলোক পলাই যাব কিয় যদি নিৰ্দোষী হয়, এনেকুৱা ধৰণৰ কথা। ছাগলী প্ৰায় 8-9জনীমান ইতিমধ্যে হেৰাইছে। আজি ছাগলী চুৰ কৰিবলৈ আহিছোঁ বুলি তেওঁলোকে স্বীকাৰ কৰা নাই, কিন্তু তেওঁলোকেই যে হয় ৰাইজে সন্দেহ কৰিছে। আমি মাৰধৰ কৰা নাই। আমি আৰক্ষী বাহিনীৰ ফালৰ পৰা আমি কেতিয়াও হাত দিব নোৱাৰোঁ বা আইনখন হাতত তুলি ল'ব নোৱাৰোঁ। কিন্তু বৰঞ্চ আমি পাব্লিকক ৰাইজক কৈছোঁ যে আপোনালোকে তেখেতলোকক আইনগত ব্যৱস্থা ল'ব আইনে, কিন্তু তেখেতলোকে মাৰধৰ কৰিব নালাগে। আমি তেনেকৈ কৈছোঁ।